আগৰ বিহু উপলক্ষে বিহু পিঠা হেপী ভোগালী বিহু। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগত কৰিছোঁ। আজি আহিছোঁ আমি আপোনাৰ বিহু খাবলৈ। বিহু গম পাইছেই, হায়দৰাবাদত বিহু খাব আহিছোঁ। আমাৰ খুৰা দাদা সকলো আছে ইয়াত, আমাক নিমন্ত্ৰণ কৰিছে। তাকে ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিতৰত সোমাই দেখিলোঁ সকলোৱে চাহৰ জুতি লৈ আছে। আৰু সেয়া আমাৰ পুতৌ বহি আছে, দেখিছেনে? কাষতে সেয়া পুতৌৰ মাক। গৰম বহুত পৰিছে যে পুতৌৱে আমনি কৰি আছে, সেইকাৰণে মাকে তাৰ লগতে বহি আছে। এইপিনে ভিনীয়ে সকলোকে বিস্কুট বিলাই আছে আৰু এয়া সকলোৱে চাহৰ জুতি লৈ আছে। এইপিনে দেখিছেনে? পিঠা বনাইছিলে আপোনাৰ বৰা চাউলৰ, কমকৈ বনাইছিলে। কালি আহি সকলোকে চাহ তাহ দিলোঁ। অসমত গৈছিলোঁ, অসমৰ পৰা বৰা চাউল অলপ লৈ আহিছিলোঁ, তাৰে পিঠা বনাইছিলে। আৰু এইপিনে আমাৰ খুৰীয়া ইয়াত চিৰামুৰি ৰেডি কৰাত লাগি আছে। আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ নহয় যে আমাক নিমন্ত্ৰণ কৰিছে বুলি। এইটো হৈছে আমাৰ খুৰাহঁতৰ ৰুম। ইয়াত সকলোতো মতা মানুহে আছে, সেইকাৰণে এইপিনে আমাৰ খুৰীহঁতে সকলোৱে হাতে কামে লাগি পিনে ৰেডি কৰাই আছে। আৰু এইপিনে আপোনাৰ গৰু চৰু সকলো আনিছে। আৰু এইপিনে আপোনাৰ দৈ, পেকেটৰ দৈ হয় আপোনাৰ, তথাপিও আনিছে আৰু কাৰণ অসমৰ নিচিনাকৈতো আপোনাৰ টেকেলিত ভৰোৱা দৈ বা কিবাটো ইয়াত পাবলৈতো সুবিধা নাই তেনেকৈ। আগৰ বিহু উপলক্ষে কিবা এটা কৈ দে বিহু বুলি। বিহু পিঠা হেপী ভোগালী বিহু। আপুনি কিবা এটা কৈ দিয়ক, কিবা এটা কৈ দিয়ক। আৰু আমাৰ ফাইনেলি চিৰামুৰি ৰেডি হৈ গৈছে। এতিয়া সকলোৱে একেলগতে বহি পিনে সকলোৱে একেলগতে খাম আৰু। এইপিনে সকলো বহিলে আৰু এয়া আমাৰ খুৰীয়ে সকলোকে বিলাবলৈ ষ্টাৰ্ট কৰি দিলে। এইকণ সময় মোৰ মনত ৰাখিবলগীয়া সময় হয়, কাৰণ মই বাহিৰত আজি 4 বছৰ দিনে আছোঁ। এনেকুৱা এখন সময় মই আজিলৈকে পোৱা নাই। ধৰক গোটেইকেইজন একেলগতে বহি এনেকৈ চিৰা মুড়ি বা দৈ সৈতে এনেকৈ খোৱাটো এনেকুৱা এটা সময় মই আজিলৈকে পোৱা নাই। এইটো মোৰ জীৱনত প্ৰথম হয়। আৰু সেইকাৰণে মই আপোনালোককো দেখুৱাবলৈ অলপ চেষ্টা কৰিলোঁ, কাৰণ আমি বাহিৰৰ দেশতো আহি যেন অসমীয়া পৰম্পৰাটো আমি পাহৰি যোৱা নাই। অকণমানকৈ হ'লেও আমি ধৰি ৰাখিব চেষ্টা কৰিছোঁ, কাৰণ এনেকৈ সকলোৱে একেলগত বহি খোৱাটো এটা আমোদজনক হয় ন। আৰু মোৰো বহুত ভোক লাগি আছিলে, ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ। ইয়াত এনেকুৱা আয়োজন কৰাৰ বাবে আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ বাবে তো মই বহি ল'লোঁ খাবৰ কাৰণে আৰু। আমাৰ বুটো গাখীৰ খাই মুখখন অৱস্থা কৃষ্ণ। আমাৰ ফাইনেলি চিৰামুৰি খাই এদাই হ'ল আৰু। এতিয়া আমাৰ যাব লাগিব নিজৰ নিজৰ কৰ্মক্ষেত্ৰত। এয়া চবেই আজি এতিয়া আমাৰ শেষ হ'ল আৰু খাই বৈ যাম আৰু দেই। বাই বাই। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব নাপাহৰিব, আৰু লগতে কমেণ্টো কৰিব যদি কিবা ভুল হৈছে। আৰু বন্ধুসকল, আজিলৈ এৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। আৰু যদি নতুনকৈ কোনোবাই চেনেলটোত আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।